নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই ক'ব বিচাৰিম যে আপোনালোকৰ মোবাইলৰ স্ক্ৰীন ফুল কৰি ল'ব, যাতে এই ভিডিঅ'টো আপোনালোকে ভালকৈ চাব পাৰে। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে অনলাইন মেডিচিন অৰ্ডাৰ কৰিব পাৰে 1mg এপ্লিকেশ্যনৰ জৰিয়তে। 1mg এপছেৰে যদি আপোনালোকে মেডিচিন অৰ্ডাৰ কৰে, তেতিয়াহ'লে ফাৰ্ষ্ট অৰ্ডাৰত 25%ৰ ডিছকাউণ্ট পাব, ছেকেণ্ড অৰ্ডাৰত 20%ৰ ডিছকাউণ্ট পাব আৰু থাৰ্ড অৰ্ডাৰত 15%ৰ ডিছকাউণ্ট পাব। আৰু এনেকৈ অৰ্ডাৰ কৰি থাকিলে আগলৈ ডিছকাউণ্টবোৰ পাই থাকিব। 1mg এপ্লিকেশ্যন ডাউনলোড কৰিবৰ কাৰণে পোনপ্ৰথমে আপোনাৰ এণ্ড্ৰইড মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰিব। ইয়াতে টাইপ কৰিব 1mg, তাৰপিছত চাৰ্চ কৰিব। ইয়াৰ পৰা ইনষ্টল কৰি ল'ব। মোৰ মোবাইলত আগৰ পৰা ইনষ্টল কৰা আছে, সেইটো কাৰণে মই ইয়াৰ পৰা অ'পেন কৰি ল'ম। ইয়াতে গেট ষ্টাৰ্টেডত ক্লিক কৰিব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব, তাৰপিছত গেট ভেৰিফিকেশ্যন কোডত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত OTP চেণ্ড হ'ব। সেই OTP আপুনি ইয়াতে টাইপ কৰিব। তাৰপিছত ইয়াতে আপোনাৰ জিমেইল একাউণ্টটো টাইপ কৰিব, তাৰপিছত কণ্টিনিউ কৰিব। আপোনাৰ প্ৰফেশ্যন যদি হেল্থ ৰিলেটেড হয়, ইয়াৰ পৰা য়েছ কৰিব, নহ'লে ন' কৰিব। তাৰপিছত এইটো পেজ অ'পেন হৈ যাব। আপুনি অৰ্ডাৰ কৰিব বিচৰা মেডিচিনৰ নাম আপুনি ইয়াতে টাইপ কৰিব লাগিব। চ' মই ইয়াতে টাইপ কৰিছোঁ কেনেটন টাইপ কৰাৰ লগে লগে ইয়াতে অপশ্যন আহিছে, ইয়াৰ পৰা মই ছিলেক্ট কৰি ল'ম। চ' ইয়াতে চাব পাৰিছে কোম্পানী নেম দিয়া আছে আৰু ইয়াতে দিয়া আছে কম্পজিশ্যন। পেজ তলফালে আনিলে ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াৰ MRP হয় 138 আৰু 25% ডিছকাউণ্ট দিয়াৰ পিছত ইয়াৰ প্ৰাইচ হ'ব 103 ৰুপিজ। তাৰপিছত এড টু কাৰ্ট কৰিব। লেফ্ট ছাইডত ইয়াতে দেখা পাইছে ইয়াৰে এটা ষ্ট্ৰিপত 10টা টেবলেট থাকে। চ' আপোনাৰ যিকেইটা ষ্ট্ৰিপ লাগে ইয়াৰ পৰা এড কৰিব। মোৰ ইয়াৰ পৰা 9 ষ্ট্ৰিপ অৰ্ডাৰ কৰিম, সেইটো কাৰণে মই ইয়াতে 9 ৰাখিম। তাৰপিছত নেক্সট মেডিচিন অৰ্ডাৰ কৰিবৰ কাৰণে আকৌ চাৰ্চ বক্সত ক্লিক কৰিব লাগিব। আকৌ ইয়াতে টাইপ কৰিব লাগিব মোৰ ছেকেণ্ড মেডিচিন। চ' ইয়াতে মই টাইপ কৰি লৈছোঁ ডক্স SL। তাৰপিছত ইয়াৰ পৰা ছিলেক্ট কৰি ল'ম। ইয়াতে চাওক আগৰ মেডিচিনৰ দৰে ইয়াতেও কোম্পানী নেম দিয়া আছে ডক্টৰ ৰেড্ডিছ লেবৰেটৰিজ লিমিটেড, ডক্সিচাইক্লিন আৰু লেক্ট'বেচিলাছ। চ' ইয়াতে কোম্পানী নেম আৰু কম্পজিশ্যনটো আপোনালোকে এনেকৈ চাব পাৰিব। ইয়াৰ MRP দিয়া আছে 100 ৰুপিজ আৰু ইয়াতে 25% ডিছকাউণ্টৰ পিছত মই ইয়াতে পে'মেণ্ট কৰিব লাগিব 75। মই ইয়াৰে এটাই ষ্ট্ৰিপ ল'ম, সেইটো কাৰণে ইয়াতে 1 থাকিব। থাৰ্ড মেডিচিন টাইপ কৰিবৰ কাৰণে মই আকৌ চাৰ্চ বক্সত যাম আৰু ইয়াতে মই টাইপ কৰিম থাইৰনম 25। তাৰপিছত ইয়াৰ পৰা ছিলেক্ট কৰি ল'ম। এই টেবলেটৰ MRP দিয়া আছে 175 আৰু 25% ডিছকাউণ্ট পাম আৰু ইয়াতে মই পে'মেণ্ট কৰিব লাগিব 131 ৰুপিজ। লেফ্ট ছাইডত ইয়াতে দেখা পাইছে এইটো এটা বটলত আহে, সেইটো কাৰণে ইয়াতে 120 টেবলেটছ দেখুৱাইছে। গতিকে মই ইয়াতে 1 ৰাখিম। চ' ফ্ৰেণ্ডছ, এনেকৈ আপোনালোকে অৰ্ডাৰ কৰিব খোজা মেডিচিনকেইটা এড টু কাৰ্ট কৰি ল'ব। এড টু কাৰ্ট কৰাৰ পিছত গ' টু কাৰ্টত ক্লিক কৰিব। চ' মই অৰ্ডাৰ কৰা গোটেইখিনি মেডিচিন ইয়াতে লিষ্ট আউট হৈ আছে আৰু ইয়াতে প্ৰাইচ দেখুৱাইছে 2108 ৰুপিজ। যিহেতুকে মই এইটো নাম্বাৰৰ পৰা 1mgত ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰি আছোঁ, সেইটো কাৰণে মই 25% ডিছকাউণ্ট পাম। তাৰ কাৰণে কুপন এপ্লাই কৰিব লাগিব। এতিয়া মই চেকআউটত ক্লিক কৰিম। ইয়াতে লিখা আছে গেট আপ টু 25% অফ অন ইউৰ ফাৰ্ষ্ট মেডিচিন অৰ্ডাৰ। চ' মই ইয়াতে এপ্লাই কৰি ল'ম। কুপন এপ্লাই কৰাৰ লগে লগে ইয়াতে প্ৰাইচ দেখিবলৈ পাইছে 1643 আৰু কুপন এপ্লাই কৰাৰ আগত প্ৰাইচ আছিল 2108 ৰুপিজ। চ' মই ইয়াতে 529 ৰুপিজৰ ডিছকাউণ্ট পালোঁ। নেক্সট এতিয়া চেকআউটত ক্লিক কৰিম।
এইটো মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় কাৰণ আপুনি ইয়াতে প্ৰেছক্ৰিপশ্যন আপলোড কৰিব লাগিব। যদি আপোনাৰ হাতত প্ৰেছক্ৰিপশ্যন আছে ইয়াতে আপলোড কৰিব লাগিব। আৰু যদি আপোনাৰ হাতত প্ৰেছক্ৰিপশ্যন নাই তেতিয়াহ'লে তলত দিয়া লিংকত ক্লিক কৰি 1mg ডক্টৰৰ লগত আপুনি কনচাল্ট কৰিব পাৰে আৰু এইটো কমপ্লিটলি ফ্ৰী হয়। বেটাৰ অপশ্যন এইটোৱে হ'ব যদি আপোনাৰ হাতত প্ৰেছক্ৰিপশ্যন থাকে আৰু প্ৰেছক্ৰিপশ্যনৰ কাৰণে আপুনি ওচৰৰ যিকোনো চৰকাৰী চিকিৎসালয়ত গৈ ডক্টৰৰ লগত কনচাল্ট কৰি প্ৰেছক্ৰিপশ্যন এখন লিখি আনিব পাৰে। মোৰ হাতত যিহেতুকে প্ৰেছক্ৰিপশ্যন আছে সেইটো আপলোড কৰিবৰ কাৰণে গেলাৰীত ক্লিক কৰিম। ইয়াৰ পৰা ছিলেক্ট কৰি ল'ম। ছেকেণ্ড প্ৰেছক্ৰিপশ্যন আপলোড কৰিবৰ কাৰণে আকৌ গেলাৰীত ক্লিক কৰিম আৰু ইয়াৰ পৰা ছিলেক্ট কৰি ল'ম। তাৰপিছত ইয়াতে কণ্টিনিউত ক্লিক কৰিম। তাৰপিছত ইয়াতে আপোনাৰ এড্ৰেছ ভৰাব লাগিব আৰু এড্ৰেছ ভৰাবৰ কাৰণে ইয়াতে আপোনাৰ পিনক'ড নাম্বাৰ এণ্টাৰ কৰিব লাগিব। ইয়াতে আপোনাৰ ঘৰৰ এড্ৰেছ আপুনি লিখিব লাগিব। ইয়াতে আপোনাৰ নাম টাইপ কৰিব। ইয়াতে আপোনাৰ কণ্টেক্ট নাম্বাৰ দিব আৰু এইটো যদি আপোনাৰ হোম এড্ৰেছ হয় হোমত ক্লিক কৰিব আৰু যদি অফিচ এড্ৰেছ হয় তেতিয়াহ'লে ইয়াৰ পৰা অফিচ ছিলেক্ট কৰিব। তাৰপিছত ছেভ অপশ্যনত ক্লিক কৰিব। তাৰপিছত কণ্টিনিউ ক্লিক কৰিব। ইয়াতে ডেলিভাৰী ডেট দেখুৱাইছে, ইয়াতে কণ্টিনিউ কৰিব। নেক্সট ইয়াতে কনফাৰ্মত ক্লিক কৰিব। তাৰপিছত এইটো হ'ল পে'মেণ্ট অপশ্যন। আপুনি পে'টিএম, এমাজন পে' নাইবা মবিকুইকৰ দ্বাৰা আপুনি ইয়াতে অনলাইন পে'মেণ্ট কৰিব পাৰে। পেজটো তললৈ আনিলে ইয়াতে দেখিবলৈ পাইছে নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডেৰে আপুনি পে'মেণ্ট কৰিব পাৰে আৰু ইয়াতে কেছ অন ডেলিভাৰীও দিয়া আছে। যিহেতুকে মই গুগল পে'ৰ থ্ৰু দিয়ে পে'মেণ্ট কৰিম সেইটো কাৰণে ইয়াৰ পৰা মই গুগল পে' অপশ্যনটো ছিলেক্ট কৰি ল'ম। তাৰপিছত মেক পে'মেণ্টত ক্লিক কৰিম। ইয়াতে প্ৰচেছিং হৈ আছে। পে'মেণ্ট কমপ্লিট হোৱাৰ পিছত ইয়াতে অৰ্ডাৰ প্লেচ দেখুৱাইছে। চ' মই ইয়াৰ পৰা গো টু মাই অৰ্ডাৰত ক্লিক কৰিম। ইয়াতে ৱেইটিং ফৰ ভেৰিফিকেশ্যন দেখুৱাইছে কাৰণ মই আপলোড কৰা প্ৰেছক্ৰিপশ্যনখন ভেলিড হয় নে নহয় সিহঁতে চেক কৰিব। তাৰপিছত ইয়াতে ভেৰিফাইড বুলি লিখা আহিব। আপুনি অৰ্ডাৰ কৰা মেডিচিনৰ ষ্টেটাছো আপুনি ইয়াতে চাব পাৰে। তাৰ কাৰণে হোম পেজত আহিব লাগিব। পেজটো তলফালে আনিলে ইয়াতে চাব পাৰিছে মই অৰ্ডাৰ কৰা মেডিচিন ইয়াতে অৰ্ডাৰ প্লেচড হৈ গ'ল। লগতে মই আপলোড কৰা প্ৰেছক্ৰিপশ্যনো ভেৰিফাইড হৈ গ'ল। তাৰপিছত শ্বিফ্ট হ'ব, তাৰপিছত মই দিয়া এড্ৰেছত ডেলিভাৰ্ড হৈ যাব। চ' ফ্ৰেণ্ডছ, এনেকৈয়ে আপোনালোকে ঘৰত বহিয়ে অনলাইন মেডিচিন অৰ্ডাৰ কৰিব পাৰে 25% ডিছকাউণ্টত। আশা কৰোঁ মেডিচিন অৰ্ডাৰ কৰাৰ সময়ত এই ভিডিঅ'টো আপোনালোকৰ কাৰণে সুবিধাজনক হ'ব। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব। আপোনালোকৰ কিবা যদি সুধিব লগা থাকে নাইবা যদি কিবা ছাজেশ্যন দিব খুজিছে তেতিয়াহ'লে কমেণ্ট বক্সত লিখিব পাৰে। ইউটিউবত এয়া মোৰ নতুন চেনেল, গতিকে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে ন'টিফিকেশ্যন পাই যায়। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।